বন্ধুসকল আজি মই আপোনালোকক বিৰাট ইম্পৰ্টেণ্ট এটা কথা ক'বলৈ আহিছোঁ আৰু যদিহে আপোনালোকে ভিডিঅ'টো ভালকৈ নাচায় আপুনি গ'ল আৰু নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মই আহিছোঁ ডিব্ৰুগড় আৰু আজি এটা বিশেষ দৰকাৰী বিষয়ৰ ওপৰত ভিডিঅ' হ'বলৈ গৈ আছে গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক বন্ধুসকল আজি যিহেতু মই কেমেৰা ষ্টেণ্ডডাল নানিলোঁ মানে আচলতে কি হ'ল মই পাহৰি গ'লোঁ এডাল লিখিছে ইয়াতে আজি মানে কেমেৰাটো লগাব লাগিব মানে মোবাইলটো লগাব লাগিব আৰু এডালে ষ্টেণ্ড কৰিব লাগিব আজি কেমেৰা ষ্টেণ্ড হ'ব মই বেক কেমেৰা কৰি দেখাই দিছোঁ এডাল আজি গাড়ী ৱাইপাৰডালকে মানে কেমেৰা ষ্টেণ্ড কৰিব লাগিব আৰু এইফালে চাওক ৰাস্তাটো বিৰাট ধুনীয়া মানে একদম চাফা হৈ আছে দেই গাড়ীবিলাক আহি আছে বন্ধুসকল এইটো দেখিছে দীঘলকৈ ফুটপাথ আৰু ইয়াতে গাড়ীখন ৰখাই ল'লোঁ ইয়াতে বহিছোঁ বহি পিনি এতিয়া ধুনীয়াকৈ ভিডিঅ'টো বনাব লাগিব আৰু বন্ধুসকল তেতিয়াহ'লে একদম ধুনীয়াকৈ ফুটপাথটোৰ ওপৰতে বহি ল'লোঁ আৰু একদম ধুনীয়াকৈ বতাহ বলি আছে বাগানত তেতিয়াহ'লে আজি ভিডিঅ'টো বনোৱা মূল বিষয়বস্তুটোলৈ আহোঁ এতিয়া মানে কথাটো কি হ'ল বন্ধুসকল ডিব্ৰুগড় যিটো মেডিকেল ৰোড সোমাই আহি চিধা আপোনাৰ যিটো মেডিকেল ৰোড সেইটো আগতে মানে আপোনাৰ গাড়ী আহিব পাৰিছিলে আৰু উভতি যাবও পাৰিছিলে মানে এতিয়া হ'ল কি আপোনাৰ কথাটো গাড়ীখন আহিব পাৰিব কিন্তু একেটা ৰোডত আকৌ মানে উভতি যাব নোৱাৰে সেই কথাটো মই একেবাৰে জনা নাছিলোঁ আৰু মই সোমাই আহিলোঁ আহি পিনি মানে কিবা এটা কাৰণত আকৌ উভতি যাবলগীয়া হৈছিলে মানে পটকৈ মই গাড়ীখন ঘূৰাবলৈ লৈছিলোঁ তেনে সময়তে ক'লে দাদা ৰ'বচোন ৰ'ব এনেকৈ ক'লে মানে ৰিক্সাৱালাজনে ক'লে মই বোলো কি হ'ল ক'লে এইটো ৰাস্তা বোলে ওৱান ৱে ৰোড আৰু আপুনি যদি ঘূৰি আহে তেতিয়াহ'লে কিবা এটা ফাইন হয় বুলি কৈছে আৰু অলপ আগে পিছে মানে পুলিচ আছিলেই যিহেতু মই মানে পটকৈ আকৌ নুঘূৰাই চিধা আহি দিলোঁ আৰু চিধা আহি আপোনাৰ যিটো মেডিকেল পোৱাৰ আগতে ৰাইট ছাইডৰ ৰাস্তা সেই ৰাইট ছাইডৰ ৰাস্তাটো ফালে আপুনি ওলাই যাব লাগিব এতিয়া মানে আগৰ নিচিনাকৈ নিয়মবিলাক নাই যদি আপুনি গাড়ী লৈ আহে নহয় ডিব্ৰুগড় মেডিকেললৈ নিয়মটো যদি নাজানে তেতিয়াহ'লে আপুনি গ'ল আৰু আচলতে আপোনালোকৰ জ্ঞাতাৰ্থেহে মই এই ভিডিঅ'টো বনালোঁ যাতে আপোনালোকৰো সুবিধা হয় যাতে আৰু মোৰ নিচিনা যাতে নহয় মানে ভুলতে যাতে অকল এই বুলিয়ে নহয় আপোনাৰ মেডিকেলৰ পৰা ওলাই হ'লেও সেইফালে যাব নোৱাৰিব কিন্তু মানে অকল আহি পিনি যে উভতি যাব নোৱাৰিব তেনেকুৱা নহয় মানে মেডিকেলৰ পৰা ওলাই আহিও সেইফালে যাব নোৱাৰিব মানে সেইটো হৈছে ওৱান ৱে ৰোড আৰু আগতে পাৰিছিলে কিন্তু আজিকালি হ'ল কি আপোনাৰ মানে বেলেগ হ'ল নিয়মটো ওৱান ৱে ৰোড হ'ল গতিকে আপোনাৰ আহিব পাৰিব কিন্তু সেইফালে যাব নোৱাৰে বেলেগ এফালে যাব লাগিব আচলতে আজি ভিডিঅ'টো বনোৱাৰ মূল কাৰণটো হ'ল কি মানে আপোনালোকৰ জ্ঞাতাৰ্থেহে মই ভিডিঅ'টো বনাইছোঁ যাতে কোনো আপোনালোকে অসুবিধাৰ সন্মুখীন নহয় যাতে আৰু লেট ফাইন নহয় যাতে আপোনালোকেও যাতে নমৰে গতিকে মই ভিডিঅ'টো বনালোঁ আৰু বন্ধুসকল তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে আৰু যদিহে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু যদিহে আপোনালোক কোনোবা মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ